নমস্কাৰ মই ছাত্ৰসকল তোমালোক কেনে আছা আশা কৰোঁ সকলো চাগে ভালে আছা স্বাগতম কৰিলোঁ মোৰ ইউটিউব চেনেল এমকে চেনেল আছামিছলৈ যিসকল ছাত্ৰছাত্ৰী ক্লাছ 10 পৰীক্ষাত 2023 মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছা সিহঁতৰ মাজত লৈছোঁ ক্লাছ 10 অসমীয়া ছাবজেক্টখন কিয়নো আজি আমি এই অসমীয়া ছাবজেক্টখনৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত অহাৰ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাবা মনোযোগেৰে চাই যাবা আৰু যিসকল ছাত্ৰছাত্ৰী মোৰ চেনেলত নতুনকৈ আছে অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনেদৰে নতুন ভিডিঅ' সবার পাই থাকিবলৈ হ'লে তাই আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ যিটো সূচীপত্ৰ আছে পিনে চোৱা সূচীপত্ৰৰ পদ্যাংশৰ 13 নম্বৰ অধ্যায় কানাইৰ চাতুৰি পাঠ্যৰ লেখক হ'ল শ্ৰীধৰ কন্দলি আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম ছাত্ৰছাত্ৰীসকল তোমালোকৰ লগত যদি বহিখন আছে তেনেহ'লে মেলি লোৱা মই যেইকেইটা কুৱেশ্যন দেখাই যাম তোমালোকে সেইকেইটা কুৱেশ্যন দাগ দি ল'বা আৰু এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত অহাৰ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা এতিয়া চোৱা তোমালোকে পেজ নম্বৰ 103 দিছে প্ৰশ্নাৱলী ভাষা বিষয়ক অতি চমু উত্তৰ দিয়া ইয়াৰ পৰীক্ষা তোমালোকে ক নম্বৰ কুৱেশ্যনটো কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল আৰু কিবা খ নম্বৰ কুৱেশ্যনটো কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল আৰু কিবা তোমালোকে গ নম্বৰ কুৱেশ্যনটো কপিল মুনিৰ মাতৃ কোন আছিল বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰছাত্ৰীসকল পাছত তোমালোকে শিকিবা 3 নম্বৰ কুৱেশ্যনটো মোহিনী স্বৰূপে অমৃত পিয়ালো হাদিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খচৰে মাৰি লিখা 3 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ছাত্ৰছাত্ৰীসকল 5 নম্বৰ হৈছে তোমালোকে চোৱা চুমুটুকা লিখা ইয়াৰ পৰা শিকিবা তোমালোকে খ নম্বৰটো দেৱভূতি আৰু শিকিবা তোমালোকে গ নম্বৰ কুৱেশ্যনটো শ্ৰীধৰ কন্দলি এই দুটা বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰছাত্ৰীসকল তোমালোকে এই দুটা ইয়াৰ পৰা শিকি ল'বা চুমুটুকা আহিলে এই দুটা শিকি ল'বা তোমালোকে ইয়াৰ পৰা পাছত শিকিবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা বহুত ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে 4 পেজত দিছে তোমালোকে চোৱা 8 নম্বৰ কুৱেশ্যনটো এইটো বহুত ইম্পৰ্টেণ্ট ছাত্ৰছাত্ৰীসকল এই কুৱেশ্যনটো বহুত দৰকাৰী তোমালোকৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হয় কবিতাটোত কাঠবাজি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে বহুত ইম্পৰ্টেণ্ট হয় পাছত দিছে তাৎপৰ্য ব্যাখ্যা কৰা 9 নম্বৰত তাৎপৰ্য ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াৰ পৰা শিকিবা তোমালোকে খ নম্বৰ কুৱেশ্যনটো মোহিনী স্বৰূপ অমৃত পিয়ালো সাজিলো দেৱৰ কাম তোমাৰ গড়ে আহি বৰ পাইলো লৈলো দৰিচুৰ নাম বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰছাত্ৰীসকল খ নম্বৰ কুৱেশ্যনটো তোমালোকে ইয়াৰ পৰা খ নম্বৰটো শিকিবা তাৎপৰ্য ব্যাখ্যা কৰা আহিলে এই খ নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটোৱে আহিব তোমালোকে এইটো শিকি ল'বা ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল যেকেইটা কুৱেশ্যন দেখাই দিছোঁ সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত কাটিব তোমালোকে এইকেইটা কুৱেশ্যন সুন্দৰভাৱে শিকি ল'বা